হাই গাইজ, মোৰ নাম আক্তাৰ। মই আজি নতুনকৈ ফেচবুক একাউণ্ট কেনেকৈ খোলে আৰু পুৰণা ফেচবুক হওক বা নতুনকৈ খোলা হওক, ফেচবুকৰ নাম কেনেকৈ চেঞ্জ কৰে, টাইটেল কেনেকৈ চেঞ্জ কৰে, স্পেলিং ভুল হৈ থাকিলে কেনেকৈ চেঞ্জ কৰে, মই আজি ধুনীয়াকৈ একেবাৰে পাৰ্টকৈ মই দেখুৱাই দিম বুলি ভাবিছোঁ। এতিয়া চাওক, নতুনকৈ ফেচবুক একাউণ্ট কেনেকৈ খোলে। লেটছ গো, ষ্টাৰ্ট কৰোঁ। ফেচবুকখন লাইটখন অপেন কৰিলোঁ। এতিয়া দিয়া আছে মোৰ এটা একাউণ্ট খোলা আছে, লগ ইন টু আনাদাৰ একাউণ্ট বুলি দিয়া আছে, ফাইণ্ড ইউৰ একাউণ্ট বুলি দিয়া আছে। এতিয়া তলত দিয়া আছে ক্ৰেডিট নিউ ফেচবুক একাউণ্ট, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে জইন ফেচবুক আহি গ'ল। ইয়াত লিখা আছে নেক্সট বুলি, নেক্সটত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে হোৱাট ইজ ইউৰ নেম, আপোনাৰ নামটো কি, ফাৰ্ষ্ট নাম আহি গ'ল। মই দিলোঁ ৰাহুল, লাষ্ট নাম খান বুলি দিলোঁ। নেক্সটত মাৰি দিলোঁ। এলাও আছে, এলাও দিলোঁ। এতিয়া আছে নাম্বাৰটা দিয়া আছে, যিহেতু এইটোৱে নাম্বাৰ, আপোনাৰ যিটো নাম্বাৰ সেইটো দিব পাৰে। এইটো মোৰ দিয়া আছে বুলি আহি গ'ল। মই নেক্সট আকৌ আহিল, নেক্সটত দি দিলোঁ। নেক্সটত দিয়াৰ লগে লগে ডেট অফ বাৰ্থ আছে, যদি আপুনি বেলেগকৈ দিব বিচাৰে তেনেহ'লে পাৰিব। ঠিক আছে, ঠিক আছে, মই ক্লিক কৰি দিলোঁ। আকৌ নেক্সট আছে, নেক্সটত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াত কনফাৰ্ম ইউৰ বাৰ্থডে আহি গ'ল। য়েছ মাৰি দিলোঁ। য়েছ মাৰি দিয়াৰ লগে লগে হোৱাট ইজ ইউৰ জেণ্ডাৰ, আপুনি কি ছোৱালী হয় না মহিলা হয় না পুৰুষ হয় সেইটো। যদি ছোৱালী হয় তেনেহ'লে ফিমেল, মেল থাকিলে পুৰুষ, পুৰুষ থাকিলে মেল থাকি দিব আৰু মেইলত দিব আৰু মেইল বুলি। এতিয়া ক্ৰেডিট পাছৱৰ্ড, আপোনাৰ যি মন যায়, আপোনাৰ চইচ, আপোনাৰ সুবিধা লৈ আপুনি যি পাছৱৰ্ড দিব পাৰে দিব পাৰিব। মই দিলোঁ আৰু এতিয়া ফটো ল'বলৈ দি আছে, ফটো কিন্তু নিদিওঁ এতিয়া, মই দেখুৱাইছোঁ জাষ্ট। এইটো ইয়াতে ফটো দিব পাৰে, গেলেৰীৰ ফটো যি চইচ হয় দিব পাৰে। স্কিপ মাৰি দিলোঁ। মাৰি দিয়াত হৈ গ'ল। টাৰ্ণ অন আহিল, স্কিপত মাৰি দিলোঁ। ফেচবুক একাউণ্ট খুলি গ'ল নতুনকৈ। এতিয়া ফ্ৰেণ্ড এড কৰিব পাৰিব, ফ্ৰেণ্ড 5টা আছে, ফ্ৰেণ্ড 5টাত স্কিপ মাৰি দিলোঁ। স্কিপ আহিল। অ'কে, এতিয়া চাওক নাম কেনেকৈ চেঞ্জ কৰে সেইটো মই দেখুৱাই দি আছোঁ, লাষ্টলৈকে দেখুৱাই দিছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে দেখক। এয়া চাওক আহিল, একদম লাষ্টত ছেটিং আছে, ছেটিংছ এণ্ড প্ৰাইভেচি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে ছেটিঙত আছে, ছেটিঙত আহিল। আহি যোৱাত এয়া চাওক কিমান আহিল। একাউণ্ট ছেটিঙত মেনেজ ইনফৰমেশ্যন এবাউট ইউ, ইউৰ পে'মেণ্ট এণ্ড ইউৰ দ্য কণ্টেক্টছ এণ্ড ইউৰ কাউণ্ট ইন দ্য জেনেৰেল, আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন আছে, পাৰ্চনেল ইনফৰমেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিলে এয়া চাওক নেম আছে, ইমেইল এড্ৰেছ আছে, ফোন নম্বৰ আছে, ডাটা ইউজ আছে, আইডেণ্টিফিকেশ্যন ইনফৰমেশ্যন, মেনেজ ইউৰ একাউণ্ট। গতিকে আপোনাৰ নাম যদি এডিট কৰিব লাগে নাম দিব, যদি আপোনাৰ মোবাইল নম্বৰ এডিট কৰিব লাগে মোবাইল নম্বৰ দিব, ডাটা যদি ডাটা ইউজাৰ কি দিব লাগে, নৰ্মেল না হাই দিব লাগে আপুনি দিব। গতিকে মই নামটোৱে দিলোঁ, চেঞ্জ কৰি দিলোঁ।
যদি মই দেখিবলৈ ৰেকিব খান্দি থাকক হৈ গ'ল আপোনাৰ একো নাই তলত দিয়া আছে 60 দিনৰ ভিতৰত আপোনাৰ নামটো অকে হ'ব একো অসুবিধা নাই গতিকে আপুনি এতিয়া দিয়া আছে সেভ চেঞ্জত মাৰি দিলোঁ এতিয়া দিয়া আছে the password you are entering incorrect মই পাসওয়ার্ড দিয়া নাছিলোঁ গতিকে আপুনি পাসওয়ার্ডটো আগত দি দিব পাসওয়ার্ডটো দি পিনে ৰিভিউত চেঞ্জ বুলি মাৰি দিব এনেকৈ ফেচবুক একাউণ্টৰ পৰা নাম এডিট কৰিব পাৰে নাম পৰিৱৰ্তন কৰিব পাৰে এনেকৈ নতুনকৈ ফেচবুক খোলাই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বেষ্ট অফ লাক